সেইদিনা মাজুলীত ঘটি যোৱা ঘটনাই মাজুলীবাসীক অত্যন্ত দুখত পেলাইছে আৰু সেই ঘটনাটো আচলতে আছিল মৰ্মান্তিক। সেই ঘটনাৰ লগত মাজুলীবাসী হৃদয় বিদোৱাৰ লগতে অসমবাসীকো হৃদয়খন বিদাৰি থৈ গ'ল। আৰু মই তাৰ অনুপ্ৰেৰণাই নিজে লিখা এটি কবিতাৰ প্ৰস্তুত কৰিলোঁ। আৰু এই কবিতাৰ জৰিয়তে তেখেতৰ আত্মাই চিৰশান্তি লৈ আহিব বুলি মই আশা কৰিলোঁ। কবিতাৰ শিৰোনাম তুমি গলাগৈ। তেজস্বিতা তুমি গলাগৈ আমাক সকলোকে এৰি থৈ। তুমি গলা একেবাৰে ঘূৰি নহা বাটেৰে গলা। তোমাৰ গীতে মাতে ল'ৰা বুঢ়া সকলোকে লৈছিল সামৰি এক সংগীত জগতৰ মাত্ৰাত। তুমি হয়তো দেখিছিলা মনত বহুতো সপোন, সেই সপোন নহ'লে চাগে বাস্তৱ ৰূপত পৰিণত। তোমাৰ গীতৰ মাতৰ লগত অপূৰ্বজনক নৃত্য আজিও আমাৰ হৃদয়ত ৰৈ গ'ল বিৰাজমান হয়। তোমাৰ যি অপূৰ্বজনক কণ্ঠৰ মাত্ৰা, তোমাতেচোন তুমি হৈ ৰলা। বিলীন হ'ব নুখুজিলা, কলি ফুল কলিতে মৰহি গলা। ডুবৈত জিলিকি থকা নিয়ৰৰ কণিকাবোৰ হঠাৎ সৰি পৰিল মাটিত। তেজস্বিতা তুমিয়ে গলাগৈ আমাক সকলোকে কন্দুৱাই। মই শেষত তেখেতক হীৰা ভৰাই প্ৰণিপাত জনাইছোঁ। তেখেতৰ আত্মাই চিৰশান্তি পাওক। ওম শান্তি, ওম শান্তি, ওম